কৰম কৰম বুলিলেই ভাদ মাহৰ কথা মনত পৰে। কৰম কৰম পূজা ক'লে ভাত খাই নাখায় মানুহে ঘৰৰ পৰা ওলাই যায় কৰম পূজা চাবৰ কাৰণে আৰু নাচিবৰ কাৰণে। তো এতিয়া ময়ো যাম কৰম পূজা চাবৰ কাৰণে। এতিয়া মইতো নাচিব জানো, মনীষাই কিন্তু নাচিবও নাজানে। মনীষাই কৰমত যাব কি নাই মই সোধোঁ। টানটা আৰে মনীষা, তুমি কৰমত নাযাবা নেকি? কৰম কি কৰম মই ভালকে বুজিয়ে নাপাওঁ। ইমান মানুহক সোধোঁ তথাপি বুজি নাপাওঁ। তুমি নাচিব জানিলেহে তুমি বুজি পাবা কৰম পূজা মানে কি। মই এইটোৱে জানো যে এই ভাদ মাহতে নামঘৰত নাম গায় কীৰ্তন গায় সেইটো জানো, কিন্তু শুনিছোঁ কৰম পূজা কেনেকৈ হয় কিন্তু দেখা নাই এতিয়ালৈকে ভালকৈ। সৰুৰ পৰা ডাঙৰ হ'লোঁ কিন্তু এতিয়ালৈকে নিজে চকুৰে মানে সঠিককৈ ভালকৈ গৈ পেলাই দেখিয়ে পোৱা নাই। হে তেৰিকা বুৰ্বক নহ'লে কৰম পূজা দেখা নাই। এইবাৰ বেলচিৰিত 28তম বেলচিৰিত এইবাৰ ধামাকা হ'ব, ডাঙৰকৈ হ'ব। সকলোৱে মিলিজুলি এইবাৰ কৰম পাতিব। কিমান তাৰিখে জানেনে? জানানে? মই ইমান ভালকৈ নাজানো, ক'লেহে শুনক কৈ আছোঁ, লগতে মনীষাৰ ওচৰত থাকোঁ আৰু ওচৰতে কওঁনে? কৈ দিয়া। 21 ছেপ্টেম্বৰ সোমবাৰ দিনা পৰিছে কৰম পূজা বেলচিৰি বাগানত। এনেকা কথা সকলোৱে মিলিজুলি কৰম পূজা বেলচিৰি বাগানত 21 ছেপ্টেম্বৰ সোমবাৰ দিনাখন আহিব। বহুত ডাঙৰ এৰিয়া কিন্তু দেই, আমাৰ বেলচিৰি বাগানৰ যিটো কৰম এৰিয়া, যিটো প্লেচখন ফিল্ডখন বহুত ডাঙৰ। তাতে কৰম চাবলৈ কিন্তু মজাই বেলেগ। আহিব। তো পিছত তুমি যাবানে নাই এইবাৰ কৰম চাবলৈ কোৱা? সকলোকে মাতি চাতিলে মই নিশ্চয় যামেই না। মই নগ'লে জানো হ'ব জানো? আৰু তুমি কৈছিলা তো মই নাচিব নাজানো, মই নাযাওঁ কৰমত। নাচিব নাজানিলে কি হ'ল, চাবলৈতো পাৰিম। ৰাইট কথা কৈছে মনীষা, চাবলৈতো গম পাম না, ৰাইট কথা। হয় নে নহয়? পূজা মানে কৰম পূজাৰ কিছুমান নীতি নিয়ম আছে। এইবিলাক আছে, চাব লাগে, তেতিয়া গম পোৱা যাব। তেতিয়াহে গম পাম কৰম হয়। পূজা কেনেকুৱা ধৰণৰ পাতে, কি কৰে, তাতে নাচি বাগি ফূৰ্তি ধেমালি যত যি কৰে চব হয় নে বোলে। মইতো সৰুৰ পৰা ডাঙৰ হ'লো কিন্তু ভালকৈ আজিলৈকে দেখি পোৱা নাই। হয়। সেইটো কাৰণে এইবাৰ মানে ভাবিছোঁ কি এইবাৰ প্ৰথমৰ পৰা মই চাবলৈ যাম। বঢ়িয়া কথা কৈছা তুমি। একদম যামেই মানে। তো বন্ধুসকল, তো আপোনালোকে আপোনালোকেও আহিব। গাঁও বাগান যিমান চহৰৰ পৰা সকলোকে 21 ছেপ্টেম্বৰত আপোনালোকক সোমবাৰ দিনাখন কৰম পূজা বেলচিৰি বাগানত আপোনালোকক লগ পাম। বাই বাই।